বলক আজি আপোনালোকক আমাৰ ৰহাৰ পূজা দেখাওঁ। প্ৰথমতে আহিলোঁ পুৰণা চাৰিআলিত, য'ত মাৰ পেণ্ডেলটো এটা গুহা আকৃতিত সজোৱা হৈছিল। ইয়াতে সকলোৱে ফটো উঠিলোঁ, অলপমান ৰখিলোঁ চালোঁ, তাৰ পাছত মাক দৰ্শন কৰি আমি বাকীকেইটা পেণ্ডেললৈ বুলি আহিলোঁ। পূজালৈ আহিছোঁ যেতিয়া কিবাটো ল'বই লাগিব ন, সেয়ে দোকানত সোমাই কিবাকিবি আমাৰ প্ৰয়োজনীয় বস্তু দুটামান ল'লোঁ। তাৰ পাছত আহিলোঁ আমাৰ দ্বিতীয়টো পেণ্ডেললৈ বুলি, আৰু তাতেই মাক সেৱা জনালোঁ। জনাই লৈ আমি ভোগ খাবলৈ বুলি গ'লোঁ। ভোগ খাই আহি অলপ সময় নাম চালোঁ, ইমান ধুনীয়াকৈ নাম দিছিল। তাৰ পাছত আহিলোঁ আমি আমাৰ তৃতীয়টো পেণ্ডেললৈ বুলি। তাত আহিলোঁ, তাত আৰতি হৈ আছিল বাৰু। তাতে অলপ সময় চাইকৈ ইয়াতে সেৱা জনাই আকৌ তাত দি থকা পায়স খালোঁ। তাৰ পাছত আহিলোঁ আমি বৰদলৈ স্কুললৈ বুলি। ইয়াতে ইমান ডাঙৰ সাপ এডাল বনাইছে নহয়, ইমান ভিৰ হৈছে তাত যাবলৈ। ইয়াৰ ভিতৰতে এজন মানুহে ভূতৰ আকৃতি লৈ লৈ সকলোকে ভয় খুৱাই আছে। সকলো চাই মেলি শেষত কিবা কিনি ঘৰলৈ বুলি আহিলোঁ। বাৰু আজিলৈ